আগজুম দাগাবাসিকা কি খবৰ বাৰু আপোনালোকৰ ট্ৰেভেল উইথ ক্ৰিকুৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আজি গৈ আছো ডিমৰ পৰা সোণাৰীলৈ আৰু কিয় একদম হাজিকাছি সোণাৰীলৈ গৈ আছো আপোনালোকে ব্লগটো শেষলৈকে চালে গম পাই থাকিব গতিকে ব্লগটো শেষলৈকে চাই থাকিব এয়া আমি চেপন পাইছোহি এখন চেপন ইফালে দি আহিম গৈ পানী বটল ল'ব লাগিব না আজি সোনকালে পাবগে লাগিছিলে কিন্তু মানে কি হ'ল যাও নাযাও হৈ আছিলে অলপ মানে গাটো বেয়া হৈ আছিলে যাব নোৱাৰিম বুলি ভাবিছিলো সেইকাৰণে নাযাও তাৰপিছত শেষত ওলাইছো আৰু এতিয়া কি হয় পাওগে নে নাপাওগে মানে যিটো অনুষ্ঠানৰ বাবে ওলাইছো অনুষ্ঠানটো পাওগে নে নাপাওগে পামগে নাই পাবতো লাগে টাইমটো বহুত হৈ গ'ল 11:30 হৈ গ'ল ধুনীয়া দেখিছানে বহুত ধুনীয়া হয় ৰাস্তা মই আগতে এইটো ৰাস্তাৰে যিমানবাৰ আহোঁ সেইবাৰ ভিডিঅ' কৰোঁ ইমান ধুনীয়া চাওকচোন আজি মিটিং পাম নাপাম ঠিকনা নাই এতিয়া হোৱাটছএপটো খুলিছিলোঁ বাৰুবে পূৰা ষ্টেটাছ দি মেলি আজৰি হ'ব একেবাৰে শেষত হ'লে হ'ব নহয়নে লগ পাবহে লাগে চবকে উপায় নাই আৰু এতিয়া Company India Limited. The factory. Dunia. দবা চাৰিআলি পাইছোহি এতিয়া আৰু সোণাৰীলৈ 18 কিলোমিটাৰ আছে আমি মানে কি 4 কিলোমিটাৰ আহিছো নথনিৰ পৰা বাপৰে অথনিয়ে দেখিলো সোণাৰীলৈ 22 কিলোমিটাৰ বুলি এতিয়া 18 বহুত টাইম লাগিছে আৰু এতিয়া আমি পালোহি দিচাং পানী আৰু এইখন হৈছে দিচাং নৈৰ ওপৰত থকা দলং কেনেকুৱা মজা এতিয়া ৰৈ থাকা আৰু 20-25 মিনিট ৰ'বই লাগিব চাগে ট্ৰেইনখন ক'ত আছে মাতেই শুনা নাই আহিব যাব গৈ পাব কি হ'ল বা মুখখন খুলি আছে যে এখন পেলাই 20 মিনিট মান হ'ল এতিয়ালৈকে না ট্ৰেইন আহিছে না কিবা পৰুৱা এটা ওলাই গৈছে কি হ'ব এই জীৱন যা সোনকালে যা ফাইনেলি আমাৰ বাট মুকলি হ'ল আৰু আমি আহি আছো এতিয়া চফ্ৰাইৰ পৰা পামগে আৰু সোণাৰীৰ পৰা যাব লাগিব ভজু চাই থাকক আমাৰ এই ব্লগ ইমান ধুনীয়া লাগিছে ন এই আমি অভয়বোৰ পাই গৈছো এইফালে বাওঁফালে য়েছ ধুনীয়া লাগিছে গছজোপা জানো সোণাৰী মানে দলংখন পালেই সোণাৰী পাইছো বুলি আমি গম পাওঁ সোণাৰী টাউন পাইছো এতিয়া সোণাৰীৰ পৰা আকৌ ভজুলৈ যাম অকণমান আছে অকণমান সময় লাগিব এইখন সোণাৰী টাউন আপোনালোকে যিসকলে অহা নাই চাই লওক আৰু এইখন ঠাই দেখি আচলতে ইয়াত থকাৰ সময়ৰ কথা মনত পৰিছে প্ৰায় 2-3 বছৰমানৰ আগৰ কথা প্ৰথমতে আমি এইখন ঠাইতে আছিলোঁ ইয়াৰ পৰা অহা যোৱা কৰিছিলোঁ আৰু পিছলৈ ওচৰলৈ গৈছিলোঁ BTC ওচৰলৈ গৈছিলোঁ আমি পাইছোঁহি আৰু এতিয়া আমি আচলতে আজি আহিছিলোঁ সোণাৰী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰলৈ এই পথটোৰে আমাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোলৈ সোমাই যায় আৰু আজি আছে নপুৰণি প্ৰশিক্ষাৰ্থীসকলৰ প্ৰীতি সন্মিলন আৰু সেই অনুষ্ঠানটোৰ বাবে আমি আহি আছোঁ আৰু ফূৰ্তিও লাগি আছে ইমান দিনৰ পাছত লগৰ সকলোকে লগ পাম
ছাৰ বাইদেউসকলকো লগ পাম আৰু আমি আহি পাওঁ মানে সভাখনৰ প্ৰায় মধ্যভাগে পালেহি আৰু এতিয়া আমি একেলগে অনুষ্ঠান উপভোগ কৰোঁ আহক সাগৰিকা বা লগ পাইছোঁ বহুত দিনৰ মূৰত বাক কোনো লগ পাইছোঁ ভাল লাগিছে ভালে থাকক তাই আগৰ পৰা কেনেকুৱা লাগিছিলে স্কুলত বহুত ভাল লাগিছে এতিয়া মানে ওচৰলৈ আহিলোঁ লোৱাৰতকৈ ভাল লাগিছে সেইটো হয় আৰু আজি ভাল লাগিছে আজি বহুত ভাল লাগিছে চবকে লগ পাইছোঁ বহুত দিনৰ বিটিছে কাবাই কৈ আছে আজি যে মই ইয়াত কথাও কৈ আছো যিকোনো কিবা আমি ইয়াত ক'ব পাৰিছোঁ সেয়া বিটিচিয়ে আমাক সহায় কৰিছে এই আমাৰ পৰিতা বুলি এইগৰাকী পৰিস্মিতা গান এটা গাবা দেই এইখনে হৈছে আমাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ 2 বছৰৰ স্মৃতি জড়িত হৈ আছে ইয়াৰ লগত আজি সকলোবোৰ লগ হৈছোঁ জ্যেষ্ঠ কনিষ্ঠ সকলোবোৰ লগ হৈছোঁ আজি এয়া সকলোৱে আজি দিনটোৰ মানে স্মৃতি ধৰি ৰাখিব বিচাৰিছে ভাল লাগিল সকলোকে লগ পাই বহুত দিনৰ পাছত প্ৰায় 2 বছৰৰ পাছত সকলোকে লগ পাইছোঁ সুন্দৰভাৱে পাৰ কৰিলোঁ দিনটো ধন্যবাদ লগ পাইছোঁ ইপচিকাক তাই থাকে শিৱসাগৰ মই থাকোঁ গোৱালপাৰা এটা সময় আমি কি আছিলোঁ একেলগত সহপাঠী আছিলোঁ এতিয়া কৰ্মক্ষেত্ৰত কি ক'ব আৰু আমি এতিয়া ঘূৰি আহিছোঁ আৰু এইফালে ৰিমি কেনেকুৱা লাগিলে ভাল লাগিলে তোমালোককো লগ পালোঁ বহুত ভাল অভিজ্ঞতা আৰু স্কুল কৰি কেনেকুৱা লাগিছে স্কুল ভালেই লাগিছে দেই নতুন অভিজ্ঞতা নতুন ঠাই নতুন মানুহ ভাল লাগিছে বহুত ভাল লাগিছে এইফালে কৈ দিয়া কিবা দাদা ভালেই লাগিছে নেকি আজি চবকে মানে বহুত দিনৰ মূৰত পাইছোঁ কিমান 2 বছৰমান হ'ল ন 2 বছৰমানৰ পাছত ইয়ালৈ আহিছোঁ আৰু চাৰ্টিফিকেট নিবলৈ অহা তাৰপিছত আমি তাকো নাহিলোঁ নহয় তোমালোকে তাতে পালা ন গুৱাহাটীত আজি দিনটো ইমানেই গৰমো বিৰাট গৰম একদম লগৰ কেইগৰাকী নামিলে এতিয়া তেওঁলোক বাছত যাব আৰু আমি এতিয়া আহি আছোঁ আৰু অকলে অকল খাওঁ কৰি থকা যে খাবতো নোৱাৰে ভাত খাই আহিছোঁ পুৰা মাংস আৰু কি আছিলে পনীৰ মাংস পনীৰে ভাত খাই আকৌ এতিয়া মাজা খাইছোঁ বঢ়িয়া খাই ল তুমি কোল্ড ড্ৰিংক কি খোৱা অনলি মাজা ভিডিঅ' কৰি চাওক চাৰিওফালে সেউজীয়া এই ঠাইখিনি ইমানেই ধুনীয়া লাগে নহয় বহুত ধুনীয়া লাগে এইখিনি ঠাই একদম ৰাস্তাৰ কাষতে আছে বাগানখন নামি গৈছিলোঁ বাগানলৈ এইফালে ফটোশ্বুট কৰাত ব্যস্ত আমাৰ ফটোগ্ৰাফাৰ চাওক
দুইফালে বাগান, মাজেৰে ৰাস্তা। সেইদিনা মানে ইমানেই গৰম আছিলে, সন্ধিয়া হ'ব হ'ল, কিন্তু বেলিটো চাওকচোন একদম পূৰা হাই ভল্টেজ দি আছে। এতিয়া লাহেকৈ গধূলি হৈছে আৰু আমি ডিমৌ পাইছোঁহি। ম'ম' খাই লৈছোঁ অকণমান। আজি ভিডিঅ'টি ইমানেই আছিলে আৰু মোৰ এটি ভাল লগা দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগেম বাই।